নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি উপস্থিত হৈছে সোণোৱাল গাঁও যি আমাৰ এখন সৰুকৈ ফিল্ড এখন আছে সেই ফিল্ডখনত আহি উপস্থিত হৈছোঁ আৰু ফাকুৱাৰ কাৰণে আজি সিহঁতে খেল পাতিছে ক্ৰিকেট খেল আজি এই ক্ৰিকেট খেলৰ কাৰণে মই আজি ইয়াতে উপস্থিত হৈছোঁ ময়ো খেলিম ক্ৰিকেট খেল 6 অভাৰ বা 5 অভাৰকৈ খেলাম বুলি কৈছে এতিয়ালৈকে মানে ডিসাইড হোৱা নাই কেই অভাৰকৈ খেলাব কিন্তু আহি ইয়াত উপস্থিত হৈছোঁহি প্ৰেক্টিছ হৈ আছে ইয়াত দেখিছে এই খেল প্ৰেক্টিছ হৈ আছে মোৰ বেক সাইডে দেখিছে ইয়াত প্ৰেক্টিছ হৈ আছে আৰু লগতে আজি ফাকুৱাও খেল মানে ফাকুৱাও হৈ আছে ফাকুৱাও খেলি আছে দেখিছে ফাকুৱাও খেলি থাকিব এই সাইডে ক্ৰিকেট খেলো খেলি থাকিব টিম 4টা হৈছে 4টা টিমে মানে খেলিব নকআউট খেল হ'ব 3খন খেল হ'ব 3খন খেলত আৰু কোন জিকে আপোনালোকক দেখুৱাম খেল কিখন আপোনালোকে চাব আৰু সবৰে মুখৰ ফ্ৰেছটো বেলেগ কিন্তু দেই কোন কি চিনি নাপাব কৈ দিলেহে চিনি পাব কোন কি ঠিক আছে এতিয়া মই সিহঁতৰ ওচৰলৈ যাম আপোনালোকক দেখুৱাম আৰু খেলখনো আপোনালোকে চাব কিমান পাৰোঁ মই আপোনালোকক দেখুৱাম খেলখন হা আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ঠিক আছে বলক এতিয়া আমি সিহঁতৰ ওচৰলৈ যাম আৰু কেনেকৈ কি খেল খেলাব ঠিক আছে বলক আহি মই উপস্থিত হৈছে মোৰ ভাইটি দীপাংকৰ মৰাং সুদূৰ একদম বৰতলৰ পৰা ইয়াত খেলো খেলিব আহিছে আৰু প্লাছ মানে ফাকুৱা খেলিব আহিছে দীপাংকৰ কি ক'ব অসমবাসী ৰাইজক কোৱা আজি হলিৰ শুভেচ্ছা জনাইছোঁ সকলো এনজয় কৰক হলিটো ক্ৰিকেটটো খেলিব আহিছা কিন্তু হলিটো খেলিব আহিছে না তোমাক বাৰু হেৰি কৰিলে হলি মই ওলাই আহিছিলোঁ অত্যাচাৰ কৰিলে আচলতে ইম'চনেল ব্লেকমেইল কৰি মাতিলে তাৰপৰা শাৰীৰিক অত্যাচাৰ কৰিলে মোৰ লগত মানে উপস্থিত আছে মোৰ ভাইটি মই বলি হৈছোঁ শাৰীৰিক অত্যাচাৰ বলি হৈছোঁ লগৰবিলাকে অকল ফুট এটা দিম বুলি মাতিছিলে কিন্তু অৱস্থা নাইকিয়া কৰিলে তিনিখন খেল হয় কেই অভাৰকৈ হ'ব আপোনাৰ 5 অভাৰকৈ 5 অভাৰ 6 অভাৰ মই 6 অভাৰ বুলি ক'লে কিন্তু 5 অভাৰ ঠিক আছে আপোনালোকে খেলখন চাব আমাৰ এজনৰ খেলিব মানে টিমবিলাক কেনেকৈ কৰে সেই চিষ্টেম কৰা হ'ব মানে ল'ৰাবিলাক কেনেকৈ ক'ত নাই টিমবিলাক চব নিজে নিজে বনাই আনিছে মোৰ লগত আছে মোৰ ভাইটি খেল কেই অভাৰকৈ খেলোৱা হ'ব খেল আপোনাৰ 6 অভাৰকৈ খেলোৱা হৈছে বাকী খেল চলি আছে আৰু ভালে হলি বুলি ঠিক আছে অসমবাসী ৰাইজক হলি কিবা ক'বানে সকলোকে হলিৰ শুভেচ্ছা থাকিল আৰু ভালদৰে পালন কৰিবলৈ ঠিক আছে ঠিক আছে হলি ৰে হলি ফূৰ্তি এনেকৈ ফূৰ্তি আৰু সকলোৰে ফূৰ্তি ক্ৰিকেটো খেলি আছে এইফালে দেখিছে এইফালে ক্ৰিকেট খেল হৈ আছে আৰু এইফালে হলি খেল হৈ আছে এইফালে হলি খেলো হৈ আছে আৰু ক্ৰিকেট খেলো হৈ আছে এইয়া এয়া ফুট দিছে তেওঁলোকে ফুট দিছে ফুট এয়া এইবিলাক ক্ৰিকেট খেলো হৈ আছে দেখিছে আপোনালোকে আৰু যদি ক্ৰিকেট খেল খেলিম বুলি ভাবিছে আপোনালোকে আহিব পাৰে 4টা টিম হৈ আছে এয়া আৰু এজন ভাইটি আমাৰ কমাৰগাঁও অঞ্চলৰে হয় সৌৰভজ্যোতি কাকতি হয় ক্ৰিকেট খেলিবতো আহিছাই লগতে তুমি হেৰিও খেলিছা ফাকুৱাও খেলিছা সকলোকে দৌল উৎসৱ পবিত্ৰ দৌল উৎসৱ অৰ্থাৎ হলিৰ সকলোকে শুভেচ্ছা থাকিল আপোনালোক থাকিল ধন্যবাদ ঠিক আছে আজি সকলোৱে ইয়াৰ পিছত আমি খেল খেলাৰ পিছত ক'ত যাম আমি খেল খেলাৰ পিছত আমি খানা প্ৰীতিভোজ আয়োজন কৰিছে তাৰপিছত গা ধুব যাম সকলোৱে গা ধুব যাম কোৱা নদীত গা ধুব ধনশী নদীত গা ধুব যাম ঠিক আছে সেয়াও মই আপোনালোকে ভিডিঅ' দেখাম আপোনালোকে চাব খালি হা মোৰ ভিডিঅ'বিলাক চাই যাব আপোনালোকে সম্পূৰ্ণ চাই যাব আৰু মই খেলো আপোনালোকে দেখুৱাই যাম খেলো চাই যাব আপোনালোকে আৰু চিনিটো পাইছে আছে সাগৰজ্যোতি হাজৰিকা কোনটো টিম আমি নপথাৰ আমাৰ যি বাবাথনৰ পিছফালে আছে নপথাৰ পৰা আহিছে এয়া কি ক'বা কোৱা অসমবাসী ৰাইজক আমাৰ ই ক'ব ভাইটি ক ঠিক আছে মজা আমাৰ নপথাৰ পৰা আহিছে যি আপোনাৰ বাবাথনৰ পিছফাল সেই পিছফালৰ পৰা আহিছে নপথাৰ বুলি কয় তাৰ পৰা আহি টিম জইন কৰিছেহি এওঁলোকে কি ক'বা
কি ক'ম আৰু খেলখন চাই ভালেই লাগিছে কমিটি টিম আমাৰ এতিয়া ভীম আউট হ'ল ভীমক দেখাই দিয়ক এবাৰ ভীম আহিছে ভীম আউট হৈ আহিছে ভীমদা আপুনি কেই ৰান কৰিলে 4টা মাৰিলোঁ এতিয়া 4টা মাৰি আউট হ'ল কোনে আউট কৰিলা দীপম সোণোৱালে আউট কৰিলে ন এয়া কি আছে কেলে 2 ৰান ল'ব ল'লা ভাই তোমালোকৰ টিমটোৰ নাম কি মোৰ সোণাল দা টিমটোৰ নাম কালত খেলি আছে তোমালোকৰ এতিয়া এই কমিটি টিমৰ লগত খেলি আছো কমিটি টিমৰ লগত অসমবাসী ৰাইজক কি ক'বা কোৱা ভালে আজি আৰু হোলীৰ কাৰণে আজি গেমখন পতা হৈছে তাতে এনজয় কৰিছো আৰু ঠিক আছে খেলি আছো নমস্কাৰ কি ক'ব লাগিব কোৱা ৰাইজক কোৱা কি কোৱা খেলিবলৈ আহিছা জাষ্ট ফাকুৱাও খেলিবা ক্ৰিকেট খেলিম ক্ৰিকেট খেলিম আমি সকলো খেল বজাই ৰাখোঁ ফাকুৱা খেলিলোঁ ক্ৰিকেটো খেলিম আৰু যি খেল আছে চব খেলি যাম আমি চবেই খেলোঁ আমি ক্ৰিকেট খেলটো বজাই ৰাখিব নোৱাৰা ক্ৰিকেট খেলটো বজাই দিব নোৱাৰি পিটিব লাগিব ক্ৰিকেটটো হয় বাৰু বজাবলৈ হ'লে বেলেগ খেল খেলিব লাগিব বাৰু সেইটো বেলেগত এই আপোনালোকক খেল দেখুৱাই আছোঁ আপোনালোকে চাই আছে আপোনালোকে চাই যাব মোৰ খেলবিলাক আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব দিলে নোৱাৰিলে এই কিপাৰ আছে আমাৰ মামালৈ সোণোৱাল 2 ৰান লৈছে 2 ৰান ল'লে খেলখন ভালেই হৈছে বাৰু আহিব কিন্তু খেলখন যিসকলে প্লেয়াৰ খেলিছে তেওঁলোকৰ ফ্ৰেছটোহে ধৰিব নোৱাৰিব আপোনালোকে দিলে এইটো কি হৈছে বঢ়িয়া খেল হৈছে যদি খেলিবলৈ ইচ্ছা কৰিছে আপোনালোকে আহি যাব কমাৰগাঁৱত যি সোণোৱাল গাঁৱত আমাৰ ফিল্ডখন আছে ফিল্ডখনত খেল হৈ আছে আপোনাৰ কমাৰগাঁও স্বাস্থ্য কেন্দ্ৰৰ কাষতে আছে যিখন ফিল্ড সেই ফিল্ডখনত খেলখন হৈ আছে আহি যাব দিলে 6 বৰ ধুনীয়া দিছে দেই 6টো মাৰিলে বৰ ধুনীয়া 6 মাৰিলে মোৰ লগত ভাইটি আছে ভাইটিও খেলিব আহিছে প্ৰতি বছৰে কৰোঁ আৰু আমাৰ এই দেখিছে নহয় আৰু এতিয়া সৌৰভে মানে আমাৰ বেটিং কৰি আছে ফিল্ডিং কৰি আছে কিন্তু এই খেলখন আমাৰ মানে ধুনীয়াকৈ চলি যাব লাগে পৰ্বটো ধুনীয়াকৈ চলি যাব লাগে আমি সদায় এনেকৈ ভাবোঁ যাতে আমি আমাৰ ধুনীয়াকৈ পৰ্বটো চলি যায় তুমি কি ক'বা বঢ়িয়া হেপী হোলী সকলোলৈকে হোলীৰ শুভেচ্ছা জনালোঁ ঠিক আছে ধন্যবাদ খেল হৈ আছে আপোনালোকক দেখুৱাই থাকিম খেল আপোনালোকে চাই যাব মোৰ চেনেলটো যিমান পাৰোঁ আপোনালোকক দেখুৱাই যাম এতিয়া এইখিনিতে এৰিছোঁ আপোনালোকক আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব ঠিক আছে ঠাণ্ডাও হৈছে বতাহো আহিছে বৰষুণো পৰিব অলপ পিছতে খেলকেইখন সোনকালে খেলাবলৈ মানে কমিটিক কৈ আছোঁ আৰু যিমান পাৰে সোনকালে খেলাই আছে কমিটিয়ে আৰু এটা ভাইটি আহিছে হেপী হ'লে ঠিক আছে এইখিনিতে এৰিছোঁ আৰু বাই বাই